কৰিবা মনটো ভৰিব মোৰ মৰমতহে অভিমান গলিব। Hey guys, good morning. Welcome back to my YouTube channel and নমস্কাৰ সকলোকে। মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু চাই থাকক আজি কিনো কৰোঁ। আৰু মই এতিয়া গা পা ধুই আছোঁ। এতিয়া মোৰ বহুতেই কাম আছে, কাম মানে কি মানে বহুত কাম ঘৰুৱা। এতিয়া মৰ্ণিং সময়ত কেনেকুৱা কামখিনি ওলাই আপোনালোক সকলোৱে জানে। চ' এতিয়া এইখিনি কাম কৰি লওঁ, তাৰপাছত মই লগ পাই আছোঁ, কাৰণ দেখাব পাৰিলে দেখাম আৰু দেখাব যদি নোৱাৰোঁ তেতিয়া নেদেখাওঁ। এফালে চেমি পূৰা খং উঠিছে, তাৰ বাহিৰত যাব লাগে, মই বাহিৰত যাব নাই দিয়া, সেইটো কাৰণে পূৰা খং উঠিছে। তাৰ মুখখন দেখিছে কেনেকৈ কৰি থৈছে। চেমি 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 আজা চেমি। তাৰ বহুত বেছিয়ে খং উঠিছে, কাৰণ বাহিৰত বাৰে বাৰে যাব লৈছে, মই বাৰে বাৰে উলিয়াই লৈ আহিছোঁ। আৰু বাহিৰত মানে গ'লে কি হ'ব, বেলেগ কুকুৰবিলাক আহি থাকে, সেইটো কাৰণে মানে দিগদাৰ অলপ। আৰু ইটো এতিয়া সৰু হৈ আছে ন, বেছি ডাঙৰ হ'লেও অলপ বেলেগ কথা আছিলে, এতিয়া সৰু হৈ আছে, সেইটো কাৰণে মই বাহিৰত ওলোৱাই নাই। আৰু এতিয়া মই কৰিবলগীয়া আছে, এইবিলাক কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। মই এতিয়া গোটেইখিনি কাম কৰি আজৰি, মানে গোটেইবোৰ মানে কামটো তেনেকৈ কৰা হৈ গ'ল। আৰু এতিয়া মই চিলাব লৈছোঁ ছাইড পটি, আৰু মানে লগাই লওঁ ছাইড পটিটো। নেক্সট ডে অফিচত হয়, সেইদিনাখন মই আৰু মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ। Hey guys, good morning. আজি যিটো নেকি নেক্সট ডে হয়, আৰু মই আজি বহুতখিনি কাম কৰিব মানে লৈছোঁ এতিয়া ৰাতিপুৱা সময়তে, কাৰণ ৰাতিপুৱা সময়ত যদি নকৰোঁ থাকি যায় কামখিনি। চ' এতিয়া মই আপোনালোকক দেখাই আছোঁ, এইফালে আছিলে, চ' মই এইফালে কৰি লৈছোঁ এতিয়া। আৰু এইটো গডৰেজটো এইফালে কৰি ল'ম এতিয়া। তাৰপাছত এইখিনি মুচিম, কাৰণ এইখিনি বহুত বেয়া হৈ গৈছে দেখিবৰ কাৰণে, সেইটো কাৰণে এইখিনি মুচিম আজি। চ' এইখিনি বস্তু আঁতৰাই লৈছোঁ আৰু দেখাই থাকিম, চাই থাকক। মই অ'ত তেনেকৈ থৈ লৈছোঁ বস্তুবিলাক, কাৰণ এতিয়া এনেকৈ ঠিক কৰিবৰ কাৰণে টাইম নাই, আৰু এইখিনি ঠিক কৰি থাকিলে এইফালে টাইমটো গুচি যাব। আৰু এতিয়া ইয়াৰ পৰা মই গোটেই কাপোৰখিনি উলিয়াই ল'ম। কাপোৰ দেখিছেনে এনেকুৱা হৈ আছে, কাপোৰবিলাক চব কাপোৰ মই উলিয়াই ল'ম এতিয়া ইয়াৰ পৰা। পিন্ধা নিপিন্ধা চব এক হৈ আছে, আৰু মই মানে ইফাল যাওঁতে মেলোতে মানে একো কাম তেনেকৈ কৰিব পৰা নাই। আৰু কাম মানে তেনেকৈ কৰি থাকোঁ, কিন্তু মানে গডৰেজ ঠিক কৰিব নোৱাৰোঁ এনেকৈ। আৰু এতিয়া মই এইখিনি ঠিক কৰি লওঁ, ঠিক কৰাৰ পাছতহে মানে এইখিনি উলিয়াই মানে গডৰেজটো অলপ আঁতৰ কৰি লওঁ, তাৰ পাছতহে মানে মুচি কাচি লওঁ। তাৰপাছত এইবিলাক চব ঠিক কৰিম মই আজি ভাবি লৈছোঁ, কাৰণ আজি ক'তো যাবলগীয়া নাই। আৰু কালি যিহেতু বহুত বৰষুণ দিছিলে, মই ভিডিঅ' ভালকৈ কৰিব নোৱাৰিলোঁ, আৰু অফিচত মানে যেনে তেনে গৈ পালোঁগৈ। আৰু এতিয়া মই ভাবিছোঁ আজি যিহেতু অফিচ যাব নাই, কালি ৰাতি 8টা বাজি গ'ল অফিচতে, চ' এতিয়া আজি অফিচ নাযাওঁ, সেইটো কাৰণে চব কাম কৰি যাওঁ আজি। মেইন কথা, মই ঘৰত যেতিয়া থাকোঁ পিন্ধোঁ আৰু মানে তেনেকৈ নাযাওঁ, পিন্ধোঁ আৰু থৈ যাওঁ, আৰু বহুত আছে তেনেকৈ কাপোৰ, যিবোৰ হয়তো মই পিন্ধি পিনে অকল থৈ গৈছোঁ, জাপা মেলা নাই, কাৰণ সময় নহয়গৈ ক'ৰবাত পিন্ধি গ'লে মানে। চব উলিয়াই দিছোঁ। যি কি নহওক এটা খালী হৈছে, খালী হ'লে মানে মই গডৰেজটো অলপ এফালে কৰিব পাৰিমতো, সেইটো কাৰণে মানে মই অলপ খালী কৰি লৈছোঁ, কাৰণ ইমান কাপোৰ চাপোৰ মই মানে উঠাব নোৱাৰিম। আৰু অকলে আছোঁ যিটো সেইখিনি মই আজি কৰিম বুলি একদম টাৰ্গেট লৈছোঁৱে, যেনেকৈ হ'লেও যি কৰি হ'লেও। চ' এইটো খতম, আৰু এতিয়া এইকেইটা আঁতৰাই লওঁ মই, চাই থাকক আপোনালোকে ভিডিঅ'টো। এতিয়া এইটো ছাইড কৰি ল'লোঁ, আৰু এতিয়া মই মুচিব লৈছোঁ এইখিনি আৰু এইডোখৰ, কাৰণ এইডোখৰ আমাৰ এনেকুৱা কিয় হ'ল জানে, আমাৰ এইফালে দৰ্জা আছিলে আগতে, চ' দৰ্জাখন মানে আমি বেলেগ ছাইড কৰি দিলোঁ, আৰু সেইটো কাৰণে এই ছাইডটো মানে কিবা অলপ মানে এবাৰ মুচি থোৱা আছে, সেইটো কাৰণে এনেকুৱা লাগে। আৰু কেঁচা ঘৰ জানেই, আৰু যিসকলৰ কেঁচা ঘৰ আছে জানেই, সকলোৱে নকলেও হয়। আৰু আজি মানে মই ভাবিছোঁ ফ্ৰী আছোঁ যিটো নেকি মুচোঁ। এতিয়া বান্ধি লওঁ এনেকৈ খোপা এটা,
পাচলিখিনি ধূলি নহ'লে বোকা পৰিব সেইটো কাৰণে এনেকৈ বান্ধি লৈছোঁ। এতিয়া মই অলপ মাটি আৰু গোবৰ আনি লওঁগৈ আৰু আপোনালোকে চাই থাকক। মইতো দেখামেই, কাৰণ যিমানখিনি পাৰোঁ মই দেখাম। যদি মানে কি হয় বোকা চোকা হাত থাকে তেতিয়া মোবাইলটো হয়তো চুই থাকিব নোৱাৰিম, তেতিয়া হয়তো দেখাব নোৱাৰিব পাৰোঁ। চাই থাকক অলপ ভিডিঅ'টো। এতিয়া এইখিনি মুচি কমপ্লিট আৰু এতিয়া কাম আছে এইবিলাক ঠিক ঠাক কৰা। এই গোটেইবিলাকে মই এতিয়া ঠিক ঠাক কৰিব লাগিব, কাৰণ অত তত হৈ আছে বস্তুবিলাক, সেইটো কাৰণে। চ' চাই থাকক ভিডিঅ'টো। গোটেইখিনি কাম কৰি এতিয়া শেষ হৈছে, মানে এইখিনি কাম আৰু এইখিনি কাম বাকী আছে এতিয়াও। এইখিনি কৰিম এতিয়া মই। এতিয়া বহুত দেৰি হৈ গ'ল, চ' দেৰি হৈ গ'ল কাৰণে এতিয়া ভাত বনাই থাকোঁগৈ। ভাত বনাই এইখিনি কৰি থাকিম আৰু আপোনালোকক দেখাই থাকিম মই কি কি কৰোঁ। কাৰণ সদায় একেখিনি কাম কৰা যিখিনি মানে নৰ্মেলি এটা জীৱনত থাকে, সেইখিনি কামটো চবেই কৰে আৰু সেইখিনি কাম হয়তো দেখাব মন নাযায়। চ' আজি মানে প্ৰায় মই ঘৰ মোচা ভিডিঅ' বেছিয়ে দিয়া হয়। চ' আজি আকৌ মানে এতিয়া কাপোৰখিনিও জাপিবলগীয়া আছে। যিমানখিনি হয় ভিডিঅ' মই দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যিসকল মোৰ ভিডিঅ'ত নতুনকৈ আহিছে সেইসকল, আৰু যিসকল আগৰ পৰাই মোৰ ভিডিঅ' চাই আছে শ্বেয়াৰ কৰিব, লাইক কৰিব সকলোৱে। আৰু নতুনকৈ অহাসকলকো কৈছোঁ বহুত বহুত ধন্যবাদ, আৰু পুৰণাসকলকতো কৈছে বাৰু ধন্যবাদ বুলি আগৰ পৰাই। আৰু এতিয়া মোৰ ভিডিঅ'টো চাই থাকক। আৰুনো কি কি কৰোঁ, ভাতটো বনাই থাকোঁগৈ, কাৰণ ভাত চাত বনোৱাবিলাক নেদেখাওঁ, বহুত কাম আছেতো, সেইটো কাৰণে ভাতটো বনাই থাকোঁগৈ। আৰু চব্জি তব্জি কি কৰোঁ কি নকৰোঁ চাই লওঁগৈ, তাৰপাছত আপোনালোকৰ ভিডিঅ'টো চাই থাকক। মই কামটো কৰি লওঁ। এতিয়া লৈ লৈছোঁ এটা মই বন্ধাকবি, আৰু এতিয়া মই বন্ধাকবি কাটিম, কাৰণ বন্ধাকবিটো আজি অনা 3 দিনেই হৈ গ'ল, ফ্ৰিজত ভৰাই থৈছিলোঁ আৰু তেনেকৈ একো বনোৱা হোৱা নাই। কালি এইবিলাক দেখিছিলোঁ চব্জি মানে এনেকৈ থৈ দিয়া হৈছে, কাৰণ মই মানে ফ্ৰিজটো চাফা কৰিম বুলি কালি ভাবিলোঁ, কিন্তু মই সেই সময়ত মানে আৰ্জেণ্টলি মোৰ অফিচ যাবলগীয়া হ'ল, যিহেতু নেকি কালি মাৰ্চ এণ্ডিং হয়। মানে কালি আৰু আজি দেখিছে এইবিলাক মানে দুদিন, কালি নহয় পৰহি দিনাখন আনিছিলে, কিমান জল্দি ক'লা পৰিছে। একো ফ্ৰিজতো বহা নাই, মই এইখিনি বাহিৰতে থৈছোঁ, ফ্ৰিজত বহালে বেছিকৈ হেৰি হ'ব বুলি। আৰু এতিয়া এইটো কাটিম, কাৰণ এইবিলাক বস্তু মানে একো ঠিক কৰা হোৱাই নাই। আৰু কি ক'ব, মানে ইমানেই বিজি একো কৰা মানে হেৰিয়ত নাই। মই কালি মানে ৰাতি মই যিটো নেকি কালি ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, অলপ কৰিছিলোঁ মই ভিডিঅ'টো, যি অফিচৰ মানে অলপ দেখাইছিলোঁ, কিন্তু সেইটো একচুৱেলি বহি আছিলোঁ অফিচত এটা কাম নোহোৱা কাৰণে, সেই তেতিয়া জাষ্ট মই কৰিছোঁ। আৰু অফিচৰ কামত মানে কালি মানে ৰাতিপুৱা 9:10 বজাতে ওলাই গ'লোঁ মই ঘৰৰ পৰা। ওলাই গৈ মই গধূলি 7:30মান বাজি গ'ল, ইমান দেৰি আহিছোঁ অফিচৰ পৰা। চ' মানে কি ক'ব আৰু, মানে ইমানেই কালি ব্যস্ত হ'লোঁ। আৰু আজিও বহুতখিনিয়ে কাম ওলাইছে সেইকাৰণে, আৰু এতিয়াৰ পৰা কৰি থাকিব লাগিব। আকৌ পটককৈ যাবগৈলগীয়া হৈ যাব পাৰে, মানে আৰ্জেণ্টলি কিবা কাম থাকিলে মানেতো যাবই লাগিব, নগ'লে নহ'ব। আৰু এতিয়া মই কাটি লওঁ কবি, আৰু কটাৰ পিছত ভাত চব্জি বনাম, মানে কাটি কুটি লওঁ, আজৰি কৰি লওঁ। আৰু এডোখৰে কাটিম, কাৰণ মই এজনী মানুহে আছোঁ এতিয়া, সেইটো কাৰণে। এইফালে বন্ধাকবি আৰু পিঁয়াজ পাত লৈ ল'লোঁ ইয়াৰ পৰা অলপ, আৰু এইফালে তিয়াই দিছোঁ বুট এতিয়া, আৰু এতিয়া বনাব যাব লৈছিলোঁ। মানে এতিয়া ফোন আহিলে, ডেলিভাৰী ল'ৰাজনী ফোন কৰিছে যে মোৰ পাৰ্চেল এটা আহিছে, চ' মই পাৰ্চেলটো লৈ লওঁগৈ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু মোৰ কিনো পাৰ্চেল আহিছে আপোনালোকক দেখাই থাকিম। ফালে আহি গ'ল মোৰ পাৰ্চেলটো, দেখাই থাকিম আপোনালোকক কি আহিছে আনবক্সিং কৰাৰ সময়ত।
আৰু এতিয়া মই যাওঁ ভাত পানী বনাই লওঁগৈ একেবাৰে আজৰি হৈ লওঁ এইখিনি দেখিছে ন এইখিনিয়ে চাফা কৰি লওঁ তাৰ পাছত এইটো আনবক্সিং কৰিম আৰু আপোনালোকক দেখাই থাকিম মইনো কি অৰ্ডাৰ কৰিছিলোঁ আৰু কি আহিছে চ' চাই থাকক ভিডিঅ'টো পাৰ্চেলটো আহিছিল যে সেই পাৰ্চেলটো হৈছে এইটো কাৰণ মই বেগটো খোলোতে দেখাব নোৱাৰিলোঁ ভিডিঅ' কৰিছিলোঁ ভিডিঅ'টো আৰু ডিলিট হৈ গ'ল আৰু সেইটো কাৰণে আকৌ মই এইটো কৰি দিছোঁ আৰু এইযোৰ বহুত ধুনীয়া চাদৰ মেখেলা আহিছে আপোনালোকে ল'ব পাৰে আৰু জানেই চাদৰ মেখেলা মই হেৰি দিওঁ অনলাইন দিওঁ বুলি আৰু এইযোৰ আহিছে মই আনবক্সিং মানে তেনেকৈ কৰি দিছোঁ আৰু এতিয়া কাৰণ মই মোবাইলটো নিজে ধৰি থাকিবলগীয়া হৈছে সেইটো কাৰণে এইযোৰ বিৰাট ধুনীয়া SC কটন হয় এইটা সাইড পটি হয় আৰু এইটো ব্লাউজ পিস হয় হেভি হয় ব্লাউজটো আৰু এখন মেখেলা হয় ওপৰলৈকে অলপ ফুল আছে আপোনালোকে যদি লওঁ বুলি ভাবে দেন ল'ব পাৰে আৰু এইটোৱে মোৰ পাৰ্চেল আনবক্সিং মই এনেকৈ কৰিলোঁ আৰু ঠিক আছে চাই থাকক ভিডিঅ'টো মোৰ কাপোৰ চাপোৰ জপি কেতিয়াবাই হ'ল আৰু মই মানে বিশেষ এটা কাম কৰি থকাৰ কাৰণে ভিডিঅ'টো কৰিব নোৱাৰিছিলোঁ আৰু এতিয়া যিহেতু নেকি মানে গধূলি হ'ল আৰু তেনেকৈ ভিডিঅ' কৰি নাথাকোঁ আৰু ইমানতে ভিডিঅ'টো শেষ কৰোঁ মোৰ এতিয়া ভাত পানীও বনাবলগীয়া আছে আৰু এফালে মেখেলা এখনো চিলাবলগীয়া আছে মেখেলা বুলি নহয় বহুত কেইযোৰ চাদৰ মেখেলা চিলাবলগীয়া আছে চ' সেইখিনি কাম মই অলপ হ'লেও মানে কৰি থাকোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম ভাবিছে চাগে ইমান গৰমত চুৱেটাৰ পিন্ধিছোঁ বুলি এইটো পাতলা হয় চ' আজি বৰষুণ দি আছে ন অলপ চিপচিপকৈ বতাহো মাৰি আছে সেইটো কাৰণে পিন্ধি ল'লোঁ এইটো আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে চ' লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব প্লিজ আৰু যিসকল আগৰ পৰাই চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু নতুনকৈ অহাসকলকো ধন্যবাদ আৰু মোৰ ভিডিঅ' চাই থাকিব আৰু কেনেকুৱা পাইছে জনাব নাপাহৰিব কমেণ্ট কৰিব লগতে এতিয়া বাই বাই আৰু অন্য এটা ভিডিঅ' লৈ পিনে আকৌ লগ পাম চ' বাই বাই